এই হাঁহখিনি আমাৰ নতুন হাঁহ, এই আপোনাৰ হোৱাইট পেকিং খাকী কেম্বেল ইয়াত মিক্স আছে। পোৱালিখিনি জাষ্ট এৰি দিছোঁ অলপমান, যাতে অলপ পানী চানী খাব পাৰে, গা চা ধুব পাৰে। বেছি গা ধুব নিদিওঁ আমি, ধৰক আপুনি গা ধুব দিলে আপুনি 10টামান এৰি দিয়ক, 2-3টামানৰ ভিতৰত সিহঁতক বান্ধি কিনে থৈ দিব। মানে বেছি গা ধুব দিলেও সিহঁতৰ ঠাণ্ডা লাগিব পাৰে, কাৰণ এতিয়ালৈকে সিহঁতৰ ভালকৈ পাখিবিলাক অহা নাই। পাখি আহিছে, অলপ অলপ পাখি আহিছে, তথাপিতো সিমান অহা নাই। তথাপিতো এৰি দিছোঁ, জাষ্ট 2-3 ঘণ্টাৰ কাৰণে এৰি দিয়া যায় সিহঁতক, বেছি সময় নহয়। তাৰপিছত আৰু আকৌ আনি বান্ধি থৈ দিয়া যায় দানা পানীটো দি কিনে। এনেকুৱা কৰিলে তাৰমানে সিহঁতৰ গ্ৰ'থটো আহি যাব লাহে লাহে, কাৰণ হাঁহে পানীত নচৰিলে তাৰমানে কি হয়, সিহঁতৰ গ্ৰ'থটো ভালকৈ নাহে। ঠিক আছে, সেইকাৰণে চাওক এতিয়া অলপ অলপ এৰি দিছোঁ যাতে সিহঁতৰ গ্ৰ'থটো আহি থাকে। তাৰপিছত ভালকৈ গ্ৰ'থটো অহাৰ পিছত আমি সিহঁতক পূৰা দিনটোৰ কাৰণে ইয়াতে এৰি দিম পানীত। ঠিক আছে, এতিয়া মূল কথালৈ আহোঁ। এতিয়া আপোনাৰ সৰু এটা উপাৰ্জনৰ বিষয়ে মই অলপ ক'ব খুজিছোঁ। আপোনাৰ বহুতে কৰি আছে, চাওক এইটো ইনকিউবেটৰ চাওক, থাৰ্মকলৰ ইনকিউবেটৰ হয়। মই জাষ্ট এইটো বনাই কিনে আপোনাৰ ডেলিভাৰী দিম। এইটো জাষ্ট নিব আহিব একজনে, তাৰে আগতে বোলো এটা ভিডিঅ' বনাই মই দিয়ে দিওঁ মানুহবিলাকক, যাতে আপোনালোকেও গম পায়। আজিকালি কি হয়, ওচৰ চুবুৰীয়াত তাৰমানে বহুত হাঁহ পোৱালি হওক, মুৰ্গীৰ হওক, অলপ অলপ চাইড থাকে। কাৰোবাক 20টা লাগে, কাৰোবাক 30টা লাগে। মই এনেকুৱা নহয় 1000-1200 কাৰোবাক লাগে, সৰু সৰু ডিমাণ্ডৰ কথা কৈছোঁ। কাৰোবাক 50টা লাগে। চ' এনেকুৱা ডিমাণ্ডবিলাক আপুনি এইটো ইনকিউবেটৰ নি কিনে পূৰা কৰিব পাৰে, আৰু মাহৰ শেষত অলপ হ'লেও এটা সৰু ইনকাম এটা আপোনাৰ হৈ থাকে। ঠিক আছে, চলি থাকে, বেছি বিজুলিও নাখায়, মাত্ৰ এটা 60 ৱাটৰ বাল্ব এটা চলি থাকে। ঠিক আছে, ভিতৰত মাত্ৰ 60 ৱাটৰ বাল্ব এটানো কিমান বিজুলী খাব। গতিকে মাহৰ শেষত কিবা এটা নোহোৱাতকৈ কিবা এটা হয় ভাল তাৰমানে। চ' অলপ হ'লেও আপুনি ইনকাম এটা কৰিব পাৰিব এইটো ইনকিউবেটৰৰ পৰা। মই আপোনাক দেখাই দি আছোঁ এইটো ইনকিউবেটৰত পোৱালি কেনেকুৱাকৈ ওলায়। মই ভিডিঅ'টোত অলপ এটা ক্লিপ এটা দি দিছোঁ, আপোনালোকেও চাব পাৰিব। ইয়াত ব্যৱহাৰ কৰিছোঁ W1219, এইখন হ'ল 1209, চাওক এইখন আৰু এইখন চাওক 1209। ইয়াত ডুৱেল ডিছপ্লে থাকে, আপোনাৰ দুখন ডিছপ্লে থাকে। জাষ্ট মই আপোনাক মোৰ ইনকিউবেটৰ যিটো আপুনি দেখা পাইছে তাতে কেনেকৈ পোৱালি ওলাই চাওক। এইবিলাক হোৱাইট পেকিং ওলাইছে, খাকী কেম্বেল ওলাইছে, তাৰপিছত টাৰ্কি ওলাইছে। এইবিলাক চাওক, এনেকৈও আপোনাৰ ওলাব। আৰু আপোনাৰ ওচৰ চুবুৰীত যিবিলাকক 20টা 10টা কাৰোবাক 50টা লাগে, চ' এইখিনি আপুনি ছাপ্লাইটো দিব পাৰিব। আৰু দিলে আপোনাৰ কিবা নহয় কিবা এটা ধুনীয়া এটা ইনকাম হৈয়ে থাকিব মাহৰ শেষত। ঠিক আছে, এনেকৈ চাওক, এনেকৈ আপুনি দিব পাৰিব। এনেকুৱা এইবিলাক খাকী কেম্বেল হাঁহ, এইবিলাক চাওক অৰিজিনেল খাকী কেম্বেল হাঁহ। আপুনি কণীটো নি কিনে আপুনি বহাই দিয়ক, আপোনাৰ চলি থাকিব। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ইনকিউবেটৰ আপোনাক প্ৰয়োজন থাকে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো আছে বা হোৱাটছআপ নাম্বাৰো আছে, আপুনি এটা মেছেজ বা কল এটা কৰি দিব পাৰে। ধন্যবাদ।